নগাঁও জিলার সম্মানীয় সভাপতি বাজির আমার এই আন্দোলন কার্যসূচীর আহ্বায়ক আমার অতিরিক্ত বিধায়ক আমার দলীয় সমষ্টির বিধায়ক রফিকুল ইসলাম সাহাব সোনাই সমষ্টির বিধায়ক আমার করিমউদ্দিন বরমিয়া সাহাব আমার গৌরীপুর সমষ্টির বিধায়ক মিজানুর রহমান আজিকালি মোবাইলত নাহে ন আজিকালি আমার নাহে আপুনি চাওক লাগে মোবাইলত নাহে ন আৰু কোনোবা আছে নেকি আমি ছয়জন বিধায়ক ইয়াতে আছোঁ যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকল আছে আমাৰ সাধাৰণ সম্পাদক চম্পক কলিতা ডাঙৰীয়া আছে আৰু আমাৰ বিভিন্ন দলীয় কৰ্মকৰ্তাসকল আছে আজি আপোনালোকে নিশ্চয় অৱগত পূৰ্বৱৰ্তী বক্তব্যৰ সপ্তাহৰ বক্তব্যৰ পৰা যে আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীটোৰ জৰিয়তে আমি চৰকাৰক এটা বস্তু স্পষ্টকৈ জনাই দিব খুজিছোঁ যে আপুনি যি ৰেগুলেশ্যন ল যি কলা আইনৰ জৰিয়তে আমাৰ ডেপুটি লিডাৰ আমাৰ বিৰোধী উপদলপতি নিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহাবক কাৰাবন্দী কৰি ৰাখিছে তেখেতৰ ভয়েছটো চেপি ধৰিব বিচাৰিছে তেখেতৰ চৰকাৰ বিৰোধী কাম কাৰ্যবিলাকক দবাই ৰাখিব বিচাৰিছে এছেম্বলিত তেখেতৰ যে উদাত্ত কণ্ঠৰ বক্তব্য চৰকাৰে ভুলবিলাক দেখাই দিয়ে সেইটো বন্ধ কৰিব বিচাৰিছে আৰু এটা ভয় সৃষ্টি কৰিব বিচাৰিছে যাতে কোনোবাই যাতে চৰকাৰৰ বিৰুদ্ধে মাত নামাতে কোনোবাই যদি মাত মাতে তেতিয়াও তেখেতসকলে এই ব্যৱস্থা এটা মেছেজ দিব বিচাৰিছে কিন্তু আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলে স্পষ্টভাৱে আজি চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ আমি চুপ হৈ বহি থকা মানুহ নহয় আমি আমিনুল ইছলামৰ কাৰণে আজি সাম্প্ৰদায়িক যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ গোৱালপাৰাৰ হওক আমাৰ চাপৰত হওক য'তে হৈছে আমি তাত গৈ আছোঁ মানুহবিলাকৰ লগত থিয় দিছোঁ আৰু ন্যায়ৰ হকে মাত মাতি আছোঁ আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতি আছোঁ আৰু এ আই ইউ ডি এফক মূল কামেই হ'ল এইটো বিভিন্ন সময়ত বিভিন্ন মহলে আমাক বেলেগ বেলেগ লেভেল লগাব বিচাৰে বেলেগ বেলেগ লেভেল লগাব বিচাৰে আজি বেলেগ বেলেগ আমাক বিজেপিৰ এজেণ্ট বুলি হ'ব মানে ইষ্টাব্লিছ কৰিব বিচাৰে যদি বিজেপিৰ এজেণ্ট হ'লোহেঁতেন তেতিয়াহ'লে আমাৰ বিধায়কক কিয় জেলৰ ভিতৰত ৰাখিছে আজি তেখেতসকলে জানে যে এইবিলাকক আৰু টোপ দি ৰক্ষা কৰা নাযাব এইবিলাকক আমি কোনো পৰ্যায়ত ৰখাব নোৱাৰিম এই আৱাজ উঠিব এই আৱাজ উঠিছে আৰু উঠিব অন্যায়ৰ বিৰুদ্ধে উচ্ছেদৰ বিৰুদ্ধে অন্যায়ভাৱে তেখেতসকলে যি উচ্ছেদ কৰিছে অমানৱভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদৰ বিৰুদ্ধে এইটো উঠিব আৰু এই যুক্তিটো অহা দিনত যাতে আৰু শক্তিশালীভাৱে কৰিব পাৰোঁ বেছি দীঘলীয়া বক্তব্য নহয় আমাৰ যিহেতু কাৰ্যসূচী বহুত দীঘল ইয়াৰ অন্তত তাত যোৱা আমি আকৌ সেই আমাৰ য'ত উচ্ছেদ তাত যোৱা তাত আকৌ ৱাৰ্কাৰবিলাকত বহা এটা দীঘলীয়া কাৰ্যসূচী আছে আজি দীঘল বক্তব্য নহয় এই যি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ এই যি আন্দোলন এই আন্দোলনৰ প্ৰতিটো জনগোষ্ঠী আবাল বৃদ্ধ বনিতাক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আপোনালোকে এই আহ্বানত সঠিকভাৱে থাকে আৰু এই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত এই আৱাজ যাতে শক্তিশালী কৰে তাৰ বাবে আহ্বান জনাইছোঁ আৰু ইয়াৰ লগতে সকলো সংগ্ৰামী ভাই বন্ধুসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে এটা কথা মনত ৰাখক যে আমি এই অসমত থাকিবলৈ সংগ্ৰাম কৰিব লাগিব আৰু সংগ্ৰাম কৰিবলৈ গ'লে বহুত হেনস্থা আমি সহ্য কৰিব লাগিব আৰু আমি যদি বাচি থাকিব খোজোঁ ইজ্জত সহকাৰে বাচি থাকিব খোজোঁ নাগৰিক হিচাপে বাচি থাকিব খোজোঁ আমি নিষ্ঠবদ্ধ কৰি কিন্তু প্ৰতিবাদ কৰিব লাগিব এই প্ৰতিবাদৰ ভাষা চৰকাৰক বুজাব লাগিব যদিও আজি আমাক দমন কৰিব বিচাৰিছে আমাক জেলত দি তেখেতসকলে ইষ্টাব্লিছ কৰিব বিচাৰিছে আমাৰ কাৰাগাৰত নিক্ষেপ কৰি আছে আমাৰ বিৰুদ্ধে NSA লগাই আছে তাৰ পিছতো কিন্তু আমাৰ আৱাজ বন্ধ কৰিব নোৱাৰে এজন থাকিলেও আপোনালোকে যেতিয়ালৈকে আছে আমি আপোনালোকৰ লগত আছোঁ নেকি কয় ভাই আপোনালোকৰ লগত আমি আছোঁ আৰু অহা দিনত আপোনালোকে আৰু বেছিকে এই আন্দোলন শক্তিশালী কৰিব বুলি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্ব আৰু মজবুত কৰিব বুলি আহ্বান ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ।